নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল প্ৰতিভা বিকাশ অসমলৈ। বহুদিনৰ মূৰত আজি আপোনালোকৰ বাবে লৈ আহিছো এটি সুন্দৰ কবিতা আবৃত্তি, আৰু সেই কবিতাটি আবৃত্তি কৰিছে ধেমাজি জিলাৰ ইয়াছমিন বুঢ়াগোহাঁই। গতিকে পলম নকৰি আমি অনতিপলমে উপভোগ কৰোঁ। কবিতাৰ শিৰোনাম যন্ত্ৰণা। কবি কংকনা দাস। যন্ত্ৰণা নগৰীৰ ৰাজপথত মই আজি অকলশৰীয়া, তথাপিও এই পথৰৰ উত্তাপতো আগুৱাই যাই আছো ভৰ দুপৰীয়াৰ পথৰ ৰ'দত ভাগৰি পৰিছো আই। ছাৰ তলত জিৰাবলৈ আজি গছ এজোপাও নাই। পথৰ তাপৰ যন্ত্ৰণাৰ পথত পিয়াহত হৈছো মই আকুল। ইফালে সিফালে পানী বিচাৰি এতিয়া হৈছো মই ব্যাকুল। যন্ত্ৰণাই হেঁচা মাৰি ধৰা বুকুম তুমি মোৰ গোপন নকৰি, চিৰদিন এনেকৈয়ে থাকিবা দুটি নয়নেৰে অশ্ৰু নিগৰি। বিষাদৰ অশ্ৰুৰে জিভা তিয়াই আকৌ আগুৱাই গৈছিলোঁ। লক্ষ্যস্থান নেদেখিলেও কিন্তু পিছফালে ঘূৰি চোৱা নাছিলোঁ। যন্ত্ৰণাবোৰক আবদ্ধ কৰিছোঁ জীৱন যন্ত্ৰৰ মাজত। সেয়েহে আজি নতুন যন্ত্ৰণাৰ উদ্ভাৱন, নতুন জীৱন।